নমস্কাৰ, স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'লৈ। লৈ আহিছোঁ কেইটিমান মহৎ লোকৰ বাণী। আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব। জীৱনে যেতিয়া তোমাক খুন্দিয়াই বগৰাই দিয়ে, তেতিয়া পিঠি পাৰি পৰিবলৈ চেষ্টা কৰিবা। কাৰণ তুমি যদি ওপৰলৈ চাব পাৰা, উঠিবও পাৰিবা। লেছ ব্ৰাউন। সকলো ধৰ্মই সুন্দৰ, কিন্তু প্ৰতিটোৱে একোটা দ্বীপ। প্ৰেমেৰে সকলো ধৰ্মৰ সেতুবন্ধন কৰাটোহে উত্তম কাম। আব্দুল কালাম। লাহে লাহে যোৱা, জীৱনটো উপভোগ কৰা। বেছি বগাই গ'লে আপুনি যে কেৱল ৰাস্তাৰ কাষৰ ধুনীয়া দৃশ্যবোৰকে দেখা নাপাব এনে নহয়, আপুনি ক'লৈ আৰু কিয় গৈ আছে সেই কথাও মনৰ পৰা আঁতৰি যাব। এডি কেণ্টৰ। কিবা কাম ভালকৈ কৰাটো বিচাৰিলে নিজে কৰিব লাগে। বৰ এডৱাৰ্ডছ। আশা পোষণ কৰা সবাতোকৈ ভালটোৰ বাবে, অতি শোচনীয়টোৰ বাবে সাজু থাকা আৰু যি পোৱা তাকে আনন্দেৰে গ্ৰহণ কৰা। প্ৰবাদ। মাছ মাৰিবলৈ ইচ্ছা নাথাকিলে মিছাকৈ বৰশীৰ টোপ পেলাব নালাগে। তাত নিজৰো হয় সময় নষ্ট আৰু মাছৰো হয় মহা কষ্ট। হিতেশ ডেকা। সকলো প্ৰকাৰৰ আনন্দৰ ভিতৰত আনক সুখী কৰিবলৈ চেষ্টা কৰাটোৱে সৰ্বোৎকৃষ্ট আনন্দ। লিয়া ৰুইয়াৰ। দুখে বৰষুণৰ নিচিনাকৈ গোলাপ আৰু বোকাৰ সৃষ্টি কৰে। অষ্টিন অমেলি। আজিলৈ ধন্যবাদ।